আমাৰ সাংগঠনিক স্থিতি কেতিয়াও দুৰ্বল নহয়, বৰঞ্চ আমাৰ সাংগঠনিক স্থিতিটো আৰু অধিক সবল হ'ব। আপোনালোকে যদি যায়, আজি জনসাধাৰণৰ কাষলৈ যদি যায়, আমি আমাৰ যিবিলাক সমস্যা আছে বাগিচাত যদি আপোনালোকে যায়, আমাৰ মা ভনীসকল যিসকল আছে তেখেতসকলৰ ওচৰলৈ যদি যায়, তেখেতসকলৰ সমস্যাবিলাক যদি বুজ লয় আৰু তেখেতসকলৰ লগত যদি বাৰ্তালাপ কৰে, তেতিয়াহ'লে নিশ্চয় কি হয়, তাৰ সেই সমস্যাটো সমাধান কৰা যদি ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰে, তেতিয়াহ'লে তেখেতসকলৰ লগত এটা আন্তৰিক যিটো সম্পৰ্ক, এই আন্তৰিক সম্পৰ্ক এটা আন্তৰিক গঢ় লৈ উঠিব আৰু তেতিয়া দেখিব যে তেখেতসকলৰ মৰমচেনে আগৰ যেতিয়া পাব, তেতিয়া আপোনালোকৰ নিশ্চয় সংগঠনটোৰ জাতিটোৰ কাম কৰিবৰ কাৰণে আৰু উৎসাহ আপোনালোকে পাব। আৰু মই সেইকাৰণে কৈছোঁ যে আপোনালোকে এই সাংগঠনিক দিশটো সবল কৰিবৰ কাৰণে এনেধৰণৰ ব্যৱস্থা আপোনালোকে লওক। আজি যিবিলাক জ্বলন্ত সাংগঠনিক বিশেষকৈ লখিমপুৰ জিলাৰ অসঞ্চয় ছাত্ৰ সন্থাৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ প্ৰচেষ্টাত আমি কেন্দ্ৰীয় সমিতিয়ে এটা সিদ্ধান্ত লৈছিলোঁ আৰু পৰ্যবেক্ষণৰ দ্বাৰা আজি এইখিনি কথাই আলোচনা হৈছে। আগন্তুক দিনা সাংগঠনিক দিশসমূহ কেনেধৰণে এটা শক্তিশালী ৰূপত ল'ব পৰা যায় তাৰ বিষয়ে আলোচনা হৈছে। আৰু জনজাতি শাখাসমূহ জিলাসমূহৰ সাংগঠনিক ভেটিসমূহ কেনেকৈ মানে শক্তিশালী কৰিব পৰা যায় তাৰ বিষয়ে আজি বিশেষভাৱে পৰ্যবেক্ষকৰ দ্বাৰা আলোচনা কৰা হৈছে। ইয়াৰ মাজতে এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জনাব বিচাৰোঁ যে আমি জানো যে অসম চাহ জনজাতি ছাত্ৰ সন্থা তথা চাহ জনগোষ্ঠী ৰাইজ বুলি অসমত এটা পৰিচিত বৃহৎ জনগোষ্ঠী এটা আছে, যি 107টাৰো অধিক জাতি একত্ৰিত হৈ এটা জনগোষ্ঠী হিচাপে পৰিচিত এটা চাহ জনজাতি হিচাপে জনগোষ্ঠী এখন আছে। আৰু এই জনগোষ্ঠীক আমি দেখিছোঁ, এই জনগোষ্ঠী ইমান সহজভাৱে প্ৰতিষ্ঠা লাভ কৰা নাই। এই জনগোষ্ঠী ব্ৰিটিছৰ শাসনকালৰ সময়ছোৱাত যেতিয়াই ভাৰত স্বাধীন হ'ল, এই স্বাধীনৰ পাছৰ পৰাই 1947 চনত অসমচাৰী ছাত্ৰ সন্থা গঠন হ'ল। আৰু সেই অসমচাৰী ছাত্ৰ সন্থাই এই জনগোষ্ঠীসমূহক ভাৰতৰ বিভিন্ন ৰাজ্যত বসতি উৰাং মুণ্ডা চাওতাল খেৰিয়াকে আদি কৰি বিভিন্ন ৰাজ্যৰ পৰা হস্তান্তৰিত হৈ আহি চাহ বাগিচাত কাম কৰা বা বিভিন্ন কল কাৰখানাত কাম কৰিবৰ কাৰণে অসমত অনা হৈছিল। আৰু অসমত এই লোকসকলক কেনেধৰণে একত্ৰিত কৰি ৰাখিব পৰা যায়, নৱপ্ৰজন্মক শৈক্ষিক সামাজিক ৰাজনৈতিক দিশত কেনেধৰণে উন্নত কৰিব পৰা যায়, তাৰ উদ্দেশ্য লক্ষ্য আগত ৰাখি অসমচাৰী ছাত্ৰ সন্থা চাইমন সিংহৰ সন্তোষ কুমাৰ তত্ত্বদেৱৰ নেতৃত্বত গঠন হৈছিল অসমচাৰী ছাত্ৰ সন্থা। আৰু এই অসমচাৰী ছাত্ৰ সন্থাই আজি এই জনগোষ্ঠীটোক এটা শক্তিশালী ৰূপত উন্নত পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুখিনি পদক্ষেপ হাতত লৈছে। এইটো আপোনালোকে সকলোৱে গম পায়। বিভিন্ন আসন সংৰক্ষণৰ ক্ষেত্ৰতেই হওক বা এই জনগোষ্ঠীটোক কেনেধৰণে যি সমস্যাসমূহ আছে, এই সমস্যাসমূহ চৰকাৰৰ আগত কেনেধৰণে ইয়াৰ সমস্যাসমূহ দাবী কৰি চৰকাৰৰ এই সমস্যাসমূহ কেনেধৰণে সমাধান কৰিব পৰা যায় এই কথা উল্লেখ কৰা হৈছে। তো কথা হ'ল, ইয়াৰ মাজতে আমি দেখিছোঁ 1996 চনত জন্ম লাভ কৰা এই জনগোষ্ঠীৰে আমাৰ চাহ জনগোষ্ঠীৰ ভিতৰতে কিছু লোকে আদিবাসী ছাত্ৰ সন্থা নামাকৰণৰ এটা ছাত্ৰ সন্থা গঠন কৰিলে। আৰু তেওঁলোকৰ এটা সময়ত তেওঁলোকৰ বিষয়ববীয়া যিকেইজন আছিলে, সেই বিষয়ববীয়াসকল কিন্তু বেলেগৰ পৰা অহা নহয়। অসমচাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন লিডাৰসমূহে এই সন্থাসমূহ গঠন কৰিলে, আদিবাসী ছাত্ৰ সন্থা। আৰু এই ছাত্ৰ সন্থাৰ লিডাৰসমূহে বৰ্তমান আমি দেখা পাইছোঁ, তেওঁলোকৰ যিহেতু অসমচাৰী ছাত্ৰ সন্থাৰ যি অসমৰ যি ভেটি, সেই ভেটিক নস্যাৎ কৰিবৰ কাৰণে তেওঁলোকে এটা মানে ছিষ্টেম তেওঁলোকে লৈছে। তেওঁলোকে আজি এই অসমচাৰী ছাত্ৰ সন্থাই নেতৃত্ব দিয়া জনগোষ্ঠীটো চাহ জনগোষ্ঠী তেওঁলোকে এটা বিশৃংখল কৰিবৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাৰ কিছু লিডাৰে তেওঁলোকৰ উদাহৰণ আমাৰ বক্তাসকলে কৰিব যে প্ৰদীপ নাথ ডাঙৰীয়া তেওঁ ক'ব বিচাৰে যে চাহ জনজাতিৰ নামাকৰণটো মানে আদিবাসী হ'ব লাগে, আদিবাসী জনগোষ্ঠী বুলি আমি পৰিচিত হ'ব লাগে, চাহ জনগোষ্ঠী হিচাপে আমি পৰিচিত হ'ব নালাগে। আমি এটা কথা তেওঁক উনুকিয়াই দিব বিচাৰোঁ যে চাহ জনজাতি কোনো এটা জাতি নহয়। চাহ জনজাতি এটা মঞ্চ হয়, চাহ জনজাতি এটা মজিয়া হয়। এই মজিয়াৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা অসমচাৰী ছাত্ৰ সন্থাৰ
নেতৃত্বত বিভিন্ন ৰাজ্যৰ পৰা যি হস্তান্তৰিত হৈ অহা জাতিসমূহ একত্ৰিত কৰি এই জনগোষ্ঠীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰা এটা মজিয়া আৰু এই মজিয়াতে আমি নেতৃত্ব বৰ্তমান দি আছোঁ অসম চাহী ছাত্ৰ সন্থা। আৰু ইয়াত বিভিন্ন জাতি যিহেতু একত্ৰিত হৈ আছে চাহ জনজাতি হিচাপে আমি নামকৰণ হৈ চৰকাৰৰ ঘৰত ইয়াৰ এটা গৃহীত হৈছে আৰু চৰকাৰে মানে স্বীকৃতি দিছে চাহ জনজাতি হিচাপে। এতিয়া কথা হ'ল প্ৰদীপ নাথ ডাঙৰীয়াই কিছুমান বিতৰ্কমূলক মন্তব্য তেওঁলোকে কয় যে ওৰাং মুণ্ডা চাওতাল খাৰিয়া এই লোকসমূহ নিজৰ কলা কৃষ্টি যদি বচাই ৰাখিবলৈ হ'লে চাহ জনজাতি নামাকৰণ তেওঁলোকে গুচাই তেওঁ আদিবাসী নামাকৰণ তেওঁলোকে হ'ব লাগে। আমি এটা কথা তেওঁক উনুকিয়াই দিব বিচাৰোঁ যে ভাৰতীয় সংবিধানত কেতিয়াও আদিবাসী জাতি হিচাপে পৰিচিত নাই, সংবিধানত কেতিয়াও লিপিবদ্ধ নাই। ইয়াত ওৰাং মুণ্ডা চাওতাল খাৰিয়া হিচাপে লিপিবদ্ধ আছে, মানে RGI ৰেকৰ্ড মতো ওৰাং মুণ্ডা চাওতাল খাৰিয়া হিচাপে লিপিবদ্ধ আছে। আমি যেতিয়া অসম চাহী ছাত্ৰ সন্থাই এই জনগোষ্ঠীটোক জনজাতিকৰণৰ ক্ষেত্ৰত যেতিয়া আমি দাবী জনাওঁ তেতিয়াও কিন্তু আমি এটাই তালিকা কৰি পঠাওঁ যে ওৰাং মুণ্ডা চাওতাল খাৰিয়াকে আদি কৰি আমাৰ বৰ্তমান 36টা জাতিক জনজাতিকৰণ কৰিব লাগে আৰু বাকীটো অনুসূচীকৰণ আৰু মুঠতে ST আৰু SC কৰিব লাগে বুলি আমি দাবী জনাওঁ। কিন্তু আমি দেখা পাইছোঁ যোৱা এই কেইদিন আগত আদিবাসী দিৱস এটা পালন কৰিলে তেওঁলোকে, তাতে প্ৰদীপ নাথ ডাঙৰীয়াই এটা কথা কৈছে, তেওঁ আমাৰ চাহ জনজাতি জাতীয় যি নামাকৰণে জনগোষ্ঠীটোক একত্ৰিত কৰিবৰ কাৰণে যি প্ৰমাণ পত্ৰ গভৰ্ণমেণ্টে এপ্ৰুভেল দিয়া সেই এপ্ৰুভেল কপিখন এই নামাকৰণ দিয়া চাহ জনজাতি জাতিৰ প্ৰমাণ পত্ৰখনক জাতিৰ এজন ল'ৰা। মইতো কোনোদিনা চাহ জনজাতি হিচাপে পৰিচিত লৈ কোনোদিনা নিজৰ জাতিক মানে নিজৰ জাতিৰ যি কলা কৃষ্টি হেৰাই গৈছে বুলি আমি কেতিয়াও অনুভৱ নকৰোঁ। আমাৰ মা দেউতাসকলো কেতিয়াও অনুভৱ কৰা নাই। আমি নিজৰ যি নীতি নিয়ম যি কুটুম আমাৰ জাতি কুটুমৰ যিবিলাক নীতি নিয়ম বিবাহ ক্ষেত্ৰত যিবিলাক নীতি নিয়ম হয়, আমাৰ বিভিন্ন কামে কাজে পূজা পাৰ্বণ যিবিলাক হয় এইবিলাকতো আমাৰ খুব ধুনীয়াভাৱে হৈ আছে। গতিকে এইবিলাক ক্ষেত্ৰততো আমি কোনোদিনা আমি অসুবিধা পোৱা নাই। আজি প্ৰদীপ নাথে তেওঁ কৈছে যে মানে চাহ জনজাতি নাম ল'লেই তেওঁ মানে পৰিচয় থাকিব, তেওঁ কলাকৃষ্টি হ'ব। তেওঁক এটা কথা উনুকিয়াই দিব বিচাৰোঁ যে তেওঁ আজি মুণ্ডা সম্প্ৰদায়ৰ লোক হয়। তেওঁ মুণ্ডা জাতিৰ কি তেওঁ নিজৰ জাতিৰ মানে তেওঁ মুণ্ডা জাতিৰ কি নিয়ম, তেওঁৰ কি নীতি নিয়ম হয় এই নিয়মসমূহ তেওঁ পালন কৰিব পাৰিছে, তেওঁ ধৰি ৰাখিব পাৰিছেনে? গতিকে এনেধৰণৰ কিছুমান মিছা প্ৰলোভন দেখাই নিজৰ জনগোষ্ঠীটোৰ মাজত যেনেধৰণে আমি এটা মিলাপ্ৰীতিৰে ভাইচাৰাৰে আমি যেনেধৰণে বসবাস কৰি আছোঁ সেই জনগোষ্ঠীটোক কেতিয়াও বিভ্ৰান্ত কৰিবলৈ চেষ্টা নকৰিব। অন্যথা কিন্তু অসম চাহী ছাত্ৰ সন্থাই ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। আজি লখিমপুৰ জিলাৰ পৰা আমি এই সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক জনাব বিচাৰোঁ আৰু আমি এটা কথা ক'ব বিচাৰোঁ, লখিমপুৰ জিলাখনত এনেকুৱা কিছুমান ব্যক্তি আছে যে তেওঁলোকৰ এডভাইজাৰ বুলি কয় কিছুমান ব্যক্তি আছে, তেওঁলোকে অকল তেওঁলোকৰ মানে বেচৰকাৰী সংগঠনসমূহ আমাৰ জনগোষ্ঠীৰ সহজ সৰল মানুহৰ মাজত লৈ তেওঁলোকৰ নিজৰ দোকান চলোৱাৰ বাদে তেওঁলোকৰ বেপাৰ চলোৱাৰ বাদে একো কৰা নাই। তেওঁলোকে অকল নিজৰ জনগোষ্ঠীটোক বিভ্ৰান্তি কৰাৰ বাহিৰে আৰু একো কৰা নাই। গতিকে এটা কথা স্পষ্ট কৰি দিছোঁ, এই জাতিটোৱে বিভিন্ন প্ৰত্যাহ্বানৰ মাজত আহি আজি এটা মজিয়াত পাইছে, এটা মানে ষ্টেজত পাইছে। এই জনগোষ্ঠীটো আজি এটা শৈক্ষিকেই হওক, সামাজিক, ৰাজনৈতিক প্ৰত্যেকটা দিশত আগুৱাই যোৱাৰ এটা তেওঁলোকে সুবিধা পাইছে। কিন্তু এই সমাজখনক বিশৃংখল নকৰিব। প্ৰদীপ নাগক মই পুনৰবাৰ অনুৰোধ জনাব বিচাৰোঁ আৰু প্ৰদীপ নাগৰ লগত সংলগ্ন হৈ থকা এই নেতাসকলক মই ক'ব বিচাৰোঁ যে অসম চাহী ছাত্ৰ সন্থাই এটা পবিত্ৰ সংগঠন হয় আৰু পবিত্ৰভাৱে এই জনগোষ্ঠীটোক নেতৃত্ব দি আছে। অসম চাহী ছাত্ৰ সন্থাই বহুত কৰণীয় আছে। অসম চাহী ছাত্ৰ সন্থাৰ বহুত উদাহৰণ আছে আমাৰ জনগোষ্ঠীটোক ডেভেলপ কৰাৰ ক্ষেত্ৰত। অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ তাত বিভিন্ন আসন সংৰক্ষিত কৰিছে। বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত আজি স্কুলসমূহ আমাৰ দাবীৰ মতে স্কুল মানে নতুনকৈ প্ৰতিষ্ঠা হৈছে, হাইস্কুল নিৰ্মাণ হৈছে, LP স্কুলসমূহ মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত নতুনকৈ ডেভেলপমেণ্ট কৰাৰ চৰকাৰে চেষ্টা কৰিছে। আপুনি কি কৰিছে? পাৰদৰ্শীকৰণ কৰাৰ চেষ্টা কৰিছে। কিন্তু আজি প্ৰদীপ নাথ ডাঙৰীয়াই আজি 3-4 বছৰ ধৰি তেওঁ মাত্ৰ নিজৰ জনগোষ্ঠীটোৰ মাজত মানে বিতৰ্কমূলক সৃষ্টি
মানে মন্তব্য কৰি সৃষ্টি কৰা আমি দেখা পাইছো আৰু তেওঁ তাৰ বাহিৰে আৰু কি কৰিছে তেওঁ উদাহৰণ এটা দিয়ক তেওঁ আজি পৰ্যন্ত কি কৰি দিলে এই আদিবাসী জনগোষ্ঠীটোৰ কাৰণে আমি চাহ জনগোষ্ঠী হিচাপে গৌৰৱ কৰিব পাৰো আমাৰ ছাত্ৰ নেতাসকলেও গৌৰৱ কৰিব পাৰে যে আমি আমাৰ জনগোষ্ঠীটোৰ শৈক্ষিক সমাজটোৰ কাৰণে আমি কিন্তু বহুখিনি কৰণী আমি কৰিছো আমাৰ সমাজখনক চাহ বাগিচা এলেকাত থকা এই যে উৰাং মুণ্ডা সাঁওতাল খেৰীয়াকে ধৰি যি একতা 7টা জাতি আমি চাহ জনগোষ্ঠী হিচাপে বসতি লাভ কৰি আছো সেই লোকসকলে কিন্তু আজি বুকু ফুলাই এই অসমখনত জীৱন যাপন কৰি আছে খুব সুন্দৰভাৱে এটা অসমীয়া সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত আমি কিন্তু অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই আমি মানে সাকসেস হৈছো বুলি আমি ভাবো কিন্তু এই আমি দেখো যে প্ৰদীপ নাথ মেহৰীয়ে তেওঁ বিশৃংখল কৰাই নিজৰ অকল আদিবাসী কোৱাৰ বাহিৰে তেওঁ একো মানে জনগোষ্ঠীটোৰ কাৰণে একো কৰিব নোৱাৰিল গতিকে অনুৰোধ জনাও আমি পুনৰবাৰ অনুৰোধ জনাও তেওঁ আমাৰ এই জনগোষ্ঠীটোৰে এজন ব্যক্তি তেওঁ পুনৰ তেওঁ বিবেকটো ঠিক কৰক তেওঁ বিবেকহীন ব্যক্তি বুলিয়ে আমি কম কিন্তু তথাপি তেওঁ ঘূৰি অহাৰ প্ৰয়োজন আছে তেওঁ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে এই জনগোষ্ঠীটো কিমান প্ৰতাৰণাৰ মাজত আজি ৱেজৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত আমি দাবী জনাই ৱেজসমূহ আজি বৃদ্ধি কৰাইছোঁ বাগানৰ ৱেজসমূহ কিন্তু তেওঁ আজি কি কৰা তেওঁ একো কৰিব পৰা নাই তেওঁ মাত্ৰ বিশৃংখল তেওঁ হাগ্ৰামাৰ লগত মিলি এটা আমাৰ আমি শুনা পাইছিলোঁ যে লাখ লাখ টকা তেওঁ লয় আমাৰ মানুহক বিক্ৰী কৰাৰ এটা প্ৰচেষ্টা আমি কৰিছোঁ তেওঁ বিজেপি চৰকাৰৰ পৰা বহুতখিনি টকা তেওঁ লয় মানে প্ৰচাৰ চলোৱাৰ এটা ষ্টাৰ কেম্পেইন হিচাপে তেওঁ কাম কৰাৰ আমি এটা মানে আমি তালিকা দেখা পাওঁ কংগ্ৰেছ চৰকাৰৰ লগত তেওঁ মিতিৰালি কৰি তেওঁ ষ্টাৰ কেম্পেইনাৰ কৰাৰ আমি এটা মানে তেওঁ লিষ্ট দেখা পাওঁ কিন্তু এইবিলাক কৰি আপুনি জনগোষ্ঠীটো ডেভেলপ কৰিম বুলি ভাবিলে কিন্তু কেতিয়াও নহয় জনগোষ্ঠীটো শান্তিপূৰ্ণভাৱে জীয়াই ৰাখিবৰ কাৰণে জনগোষ্ঠীটো মানে উন্নত কৰিবৰ কাৰণে আপুনি যদি চেষ্টা কৰে তেতিয়াহ'লে এই জনগোষ্ঠীটোৰ দুখ দৰদীসমূহ আগত ৰাখি চৰকাৰক আপুনি দাবী জনাব নিজৰ জনগোষ্ঠীৰ কোনোবাই সংগঠনে আগবাঢ়ি গৈছে তেওঁক লৈ আপুনি হিংসা কৰি এটা বিতৰ্কমূলক মন্তব্য ৰাখি এই বাকী লোকক বিপদে পৰিচালিত কৰিম বুলি যিটো আপুনি মানে প্ৰস্তুতি চলাই আছে এই প্ৰস্তুতি কিন্তু কেতিয়াও অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই আপোনাৰ সকলক নিদিব গতিকে অনুৰোধ জনাইছোঁ এই সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজকো অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজকো মই हमरे के 7 जनगोष्ठी राज्य যেগিলা আহি हमरे के आदिवासी समाज में 7 जनगोष्ठी राज्य যেগিলা আহি একটাই অনুরোধ জানাই খোঁজন যে প্রদীপ নাগে যেরকম মানে 7 जनगोष्ठी राज्य के বিভিন্ন বিতর্কমূলক মানে কথা বলতে ও আমার সমাজ में একটা বিভ্রান্তি সৃষ্টি করে খোঁজে এই কথা সবে কিন্তু আমার সমাজটাকে কেতিয়াও উন্নত করে নিতে আজি আটসাই বিভিন্ন রকম के पदक्षेप लेके सरकार के हमें दाबी জানাই हमें এই জনগোষ্ঠীটাকে কিন্তু উন্নত করে পারবো শৈক্ষিক সমাজটাকে কিন্তু উন্নত করে পারবো সামাজিক রাজনৈতিক দিক সবকে কিন্তু উন্নত করে পারবো আমার এই চাহ জনগোষ্ঠীর লোক সবকে কিরকম মানে বাগানকে হাজিরাকে ক্ষেত্রতে হোক বা বাগানকে বিভিন্ন সমস্যাকে ক্ষেত্রতে हमें मत मानते सरकार के हमें दाबी जनाई के देवा के अस्थिर हमें সদায় हमें দিসপুর পর্যন্ত हमें जाके धरना करी কিন্তু প্রদীপ নাথকে দেখুন যেতিয়াই কিবা এটা কি প্রোগ্রাম পাতে বা জমা হইলে একটাই কথা কয় যে আটসাকে দুঃখ দে আর সাত জনজাতি হিসাবে কি বাগানকে মানে বাগান में काम করে বল কি সব চায় চায়পাতি জাতীয় নাকি এরকম টাইপের মন্তব্য করে আরে বাবা মই বাগানকে যেতনা গিলা আমার জনবসতি আই মই একটা কথা সবকে কহে খোঁজর যে हमें এখনো অনুভব করি না हमें बागान में जो हमें काम करे मैं उड़ान हिसाब से मैं काम करो एखनो उनका अनुभव नहीं करी जे मैं बागान से जन्म पा अरे मोर बागान से मोर माय बाप के एक बहुत पुरानी एक रिलेशन जोड़ला है रिश्ता जोड़ला है वहाँ मोर माँ बाबा सब काम करके आज हमें के जन्म लाभ करला जन्म दे के शिक्षा माने शिक्षा दीक्षा दे के हमार जनगोष्ठीटाके निजर घरटाके एक खूब सुंदर परिवेश बना এই বাগানটাকে আমি কাহে মানে তুচ্ছ তাচ্ছিল্য করো এই প্রদীপ নাথ নিচিনা মানুষ যে নাকি বাগানকে কোনো অর্থ বুঝ নি পায় বাগানকে সঙ্গে আমার এই আদমি সবকে কেতনা হাড় মগজু মানে একটা মানে পসিনা জড়িত হয়ে যায় এই কথা সব এখনো বুঝ নি পায় কারণ বাগান সঙ্গে কোনো রিলেটেড নেই এই আদমিটা আজ আইকে আমার কিছুমান সহজ সরল বাগানকে আদমি সবকে লিয়ে কহেল কি মানে বিভিন্ন রকমকে মানে বেয়া বেয়া কথাগিলাকে আগে রাখকে এই যে নিউজ সব কথা কহে ধরে কি এই সব আদমি বেয়া আমুক তামুক দালাল বলকে কহে কিন্তু নিজে প্রকৃত দালাল হয় না নহয় এটা নিজে প্রথম জানে মই পুনর্বার আমার বাগানকে হোক বা বস্তিকে যেতনা গেলে আদমিকে একটা অনুরোধ করো যে এরকম বিভ্রান্তমূলক
লিডার বিলাকে আমার মাঝে আইকে এখনো মিটিং করে নাই এই লিডার সবকে আমার মাঝে আইকে এখনো জায়গা নাই এগুলাকে জায়গা দেবা তো এখনো আমার জাতি এখনো ডেভেলপ আমার জনগোষ্ঠীতে এখনো ডেভেলপ গতিকে পুনর্বার সবকে নমস্কার জানাতো আর একটাই কথা কম শান্তি সে জিয়াই রহে কাস্তি হলে আমি শান্তিপূর্বক ভাবে আমার ল'ৰা ছোৱালীকে তোরে জন্ম দেলা শিক্ষা অনুষ্ঠান में बहुतখিনি क्षेत्र में आगुआई बहुतখিনি क्षेत्र में आज हायर स्टडी करे में हम ল'ৰা ছোৱালী एपीएससी लेवल में जाते हैं आईएएस लेवल में पढ़ाई करते चिंता এই গিলা ক্ষেত্র में যাতে যদিও আমি কিন্তু এই কিছুমান অভদ্রামী লিডার সবকে বিবেকহীন লিডার সবকে আগে রেখে আমি যদি কথা কই দেব এই লিডার সবে যদি আমাকে বিভ্রান্তি সৃষ্টি করে আমার ল'ৰা ছোৱালী সবকে যেটা বর্তমান শিক্ষা লাভ করকে যেটা নতুন নতুন চিন্তাধারা আগুৱাই যায় করতে এই চিন্তাধারা সব কিন্তু কেতিয়া ফলবতী আর আমার ল'ৰা ছোৱালী সব কেতিয়াও আগে বাড়াই নাই পারে গতিকে অনুরোধ জানাচ্ছি পুনর্বার যে বরদীপ নাগপুর এই মানে তুচ্ছ তাচ্ছিল্য বিভ্রান্তিমূলক কথা